उदालगुरिनि कलाइगावआव सासे सिनाय मोनै आइजो रैखा खालामदों एनजिअनि सोद्रोमाफोरा गोसोआरि लोरबां आइजोखौ गोर्बोआव दं होननानै मिथिनो मोन्दों आरो बेनिखायनो हाखु दाखुयै सपायाव थानाय निरिबिलि बुद्ध आश्रमनि नेहाथारि बिनय शर्मानि दैदेननायाव लोगो मावथिफोरा आइजोखौ लोरबां थासारियाव गोजौ फाहामथायनि थाखाय कलाइगाव खुंथायनि हेफाजाबाव तेजपुरसिम दैथायहरो आरो सासे गोसोआरि लोरबां आइजोखौ गोर्बोआव थानाय खामानि मावनाया सुबुं समाजखौ लाजि फोनांदों। মোৰ নাম বিনয় শৰ্মা, নিৰিবিলি বৃদ্ধাশ্ৰম চপাইত মই এই অনুষ্ঠানটিৰ মই সচিব। যোৱাকালি গম পালোঁ যে এগৰাকী মহিলা কলাইগাঁও থানাৰ অপজিটত জিৰণি চৰাত আজি 15 দিন ধৰি তেখেতে আছে। তেওঁ মানসিকভাৱে অসুস্থ, লগতে জানিব পৰা মতে তেখেতে প্ৰেগনেণ্টটো 5 মাহ চলি আছে। তো আমাক জনালে যে আপোনালোকৰ নিৰিবিলিয়ে তেওঁলোকৰ ব্যৱস্থা এটা লওক বুলি ক'লে আৰু সেয়ে আমি গোটেই টিমটো আহিছোঁ। আহি থানা যোৱাকালি থানা প্লাছ চাৰ্কল অফিচাৰৰ লগত গোটেইখিনি আমি যিখিনি কৰিব লাগে আইনী প্ৰচেছ গোটেইখিনি কৰা হৈ গ'ল আৰু সেই প্ৰচেছ মতে আজি তেখেতক তেজপুৰ মেণ্টেল হস্পিটেলত লৈ যাম। লৈ গৈ তেখেতক যাতে ভাল কেয়াৰ শ্বেল্টাৰ পায় তাৰ সকলোখিনি ব্যৱস্থা আমি তেখেতক আগবঢ়াম। নাই, তেখেতৰ নামটো কয়, 2-3টা নাম কয় আৰু তেওঁ ঘৰ ক'ত সেইটো স্পষ্টভাৱে ক'ব নোৱাৰে, যিহেতু তেখেতে মানসিকভাৱে অসুস্থ। তো খুব বেয়া লাগিছে এইটোৱে যে আমাৰ সমাজত এগৰাকী মানসিকভাৱে অসুস্থ মহিলাক এনেধৰণে